হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক ক'ম নো কপিৰাইট বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ ডাউনলোড কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। তাৰপিছত চাৰ্চ বাৰত চাৰ্চ কৰিব www.youtubestudio.com। তাৰপিছত জুম কৰি লৈছোঁ মই। তাৰপিছত তেনেকৈ লগ ইন বুলি আহিব, সেইটোত ক্লিক কৰিব। তাৰপিছত এই থ্ৰী ডটক গৈ ডেস্কটপ চাইড কৰি ল'ব। তাৰপিছত বাওঁহাতে এইটো দেখিব, একদম তলত এই মিউজিকটোত অডিঅ' লাইব্ৰেৰী বুলি আহিব, সেইটোত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে বহুতো মিউজিক দেখিব, এইবিলাক বহুতো মিউজিক দেখিছে। তাৰপিছত আপুনি যে যোনটো ডাউনলোড কৰিব বিচাৰে সেইটো এনেকৈ শুনি ল'ব। মই এইটো ডাউনলোড কৰিম। তাৰপিছত এইফালে যাব, ডাউনলোড বুলি আছে। তাৰপিছত মোৰ ডাউনলোড হ'বলৈ ধৰিছে। মোৰ ডাউনলোড কমপ্লিট হ'ল। এনেকৈয়ে ইউটিউবৰ বেকগ্ৰাউণ্ড মিউজিক ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ পৰা ডাউনলোড কৰিলে কোনো কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক নাহে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।